তেখেতৰ বক্তব্য এতিয়াও বাকী আছে, আপোনালোকে ধৈৰ্য সহকাৰে বহি থাকক। এতিয়া আমাৰ জয়নিং চলি আছে। চাৰিটাটো নিৰ্দলীয়, গতিকে মূল প্ৰতিদ্বন্দ্বী প্ৰমীলা ৰাণী ব্ৰহ্মই হ'ব। ইয়াত আহি যিটো মই দেখিলোঁ, আজি বিভিন্ন জাতি জনগোষ্ঠীয়ে স্বতঃস্ফূৰ্তভাৱে ইয়াত ওলাই আহিছে। তেওঁলোকে পৰিৱৰ্তন বিচাৰিছে। কাউন্সিলৰ যি চৰকাৰ, সেই চৰকাৰো UPPL আৰু BJPৰ চৰকাৰ, মিত্ৰজোঁটৰ চৰকাৰ। গতিকে কাউন্সিলত সচৰাচৰ যি দলে চৰকাৰ গঠন কৰে তেওঁলোকৰ লগতে ৰাইজে থাকে। গতিকে কাউন্সিলত আমাৰ চৰকাৰ, তেওঁলোকে আমাৰ লগতে থাকিব। আৰু অসমতো যিহেতু BJP নেতৃত্বাধীন এটা চৰকাৰে আহি আছে, গতিকে আমাৰ এই অঞ্চলৰ এই পূব সমষ্টিৰ সকলো ৰাইজে এই কথাবিলাক বুজি পাই পেলাই তেওঁলোকে এতিয়া UPPL দলত যোগদান কৰিছে। আজি বহুতো মানে প্ৰায় 1000 আজি যোগদান কৰিব আমাৰ এই কাৰ্যসূচীত। ইতিমধ্যে কিছু হৈ গ'ল আৰু অলপ পিছত এই কাৰ্যসূচীটো আৰু হ'ব। গতিকে দেখা যায় যে ইয়াত সকলো ৰাইজে মানে আগৰ নিচিনা হৈ থকা নাই। আগত সংগ্ৰাম এটা আছিলে, এই সংগ্ৰামৰ সময়ত UPPLে ছাপোৰ্ট কৰিছিল। গতিকে বেলেগ জনগোষ্ঠীৰ মানুহবিলাক অলপ আঁতৰত আছিল। কিন্তু যোৱা 2020 চনত যেতিয়া শান্তি চুক্তি হৈ গ'ল, BTR চুক্তি হৈ গ'ল, এই চুক্তিৰ পিছত এতিয়া সকলো জাতি জনগোষ্ঠী আগবাঢ়ি আহিছে আৰু UPPL দলত যোগদান হৈছে। গতিকে মই ইয়াত 100% আশা কৰিছোঁ এই সমষ্টিৰ পৰা মই জয়ী হৈ যাম। চাওক, মূল ইছ্যু বুলি ক'বলৈ আমাৰ দলৰ মানে এজেণ্ডা আছে। আমাৰ যি নিৰ্বাচনী যি ইস্তাহাৰ, সেই ইস্তাহাৰত আমি সকলো কথা প্ৰকাশ কৰিছোঁ। উন্নয়নেই হ'ব আমাৰ মূল ইছ্যু আৰু ইয়াত হ'ব আমাৰ সহবাসস্থান, কোএক্সিষ্টেঞ্চ, মানে ঐক্য, শান্তি প্ৰতিষ্ঠা কৰাটোৱে আমাৰ প্ৰধান লক্ষ্য হ'ব। চাওক, এই অঞ্চলৰ ৰাইজৰ বহু সমস্যা আছে। গৌৰাং নদী ওচৰতে আছে, প্ৰতি বছৰে বানপানী মানে গৰাখহনীয়া হৈ আছে। এইবিলাক সমস্যা সমাধান কৰিব পাৰিম, কিয়নো আমাৰ চুক্তিত এটা ডাঙৰ এটা মানে প্ৰকল্প আছে, যাৰ দ্বাৰা আমি কোকৰাঝাৰত থকা যিবিলাক নদী আছে, যিবিলাক গৰাখহনীয়া কৰি থাকে, এইবিলাক প্ৰতিৰোধ কৰিবৰ কাৰণে আমি সহজেই পাৰিম, কাৰণ ভাৰত চৰকাৰৰ পৰা আমাক আৰ্থিক অনুদান দিয়া হ'ব। গতিকে এই অঞ্চলৰ প্ৰধান যি সমস্যা এইটো হ'ব। এই অঞ্চলত হায়াৰ ছেকেণ্ডেৰী স্কুল নাই। এতিয়া যিহেতু নিউ এডুকেশ্যন পলিচি আহি আছে 10+2, গতিকে এই ভটগাঁও হাইস্কুলটো অতি সহজেই মোৰ নেতৃত্বত 10+2লৈকে উন্নত কৰাৰ কাৰণে মই কাম কৰি যাম।